বিহু 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 বন্ধুসকল বিহু বিহু লাগি গৈছে ন চ' বন্ধুসকল বিহুটো লাগিবই কাৰণ আমাৰ বিহুৱে হৈছে মেইন গতিকে বন্ধুসকল আপোনালোকক মোৰ তৰফৰ পৰা হিয়া পৰা আন্তৰিক শুভেচ্ছা থাকিল হেপ্পী ভোগালী বিহু আপোনাক লগতে আপোনাৰ পৰিয়ালবৰ্গলৈ সকলোকে মোৰ তৰফৰ পৰা আৰু লগতে আমাৰ অসমবাসী সমূহ ৰাইজলৈ মোৰ তৰফৰ পৰা মোৰ হৃদয়ৰ পৰা আপোনালোকক ভোগালী বিহুৰ শুভেচ্ছা থাকিল চ' বন্ধুসকল বৰ্তমান কোভিড পৰিস্থিতিটো আমি চাব লাগিব তাৰ ওপৰত লক্ষ্য ৰাখি আমি বিহু পালন কৰিব লাগিব কাৰণ বন্ধুসকল বিহুটো আগত আহিছে কৰোণা পিছত আহিছে গতিকে কৰোণা আমাক একো কৰিব নোৱাৰে যদি আমি সকলোবোৰ নিয়ম শৃংখলাবোৰ মানি চলোঁ গতিকে বন্ধুসকল বিহুত আমি এনজয় কৰিম ফূৰ্তি কৰিম যিটো আগতে যেনেকুৱা পৰম্পৰা আছে তেনেকুৱা মাজত আমি চলি যাম চ' যিয়েই নহওক বন্ধুসকল বৰ্তমান যিটো পৰিস্থিতি এই পৰিস্থিতিটো অকণমান লক্ষ্য ৰাখিব লাগিব গতিকে বন্ধুসকল আমি যদি সকলো নিয়ম শৃংখলা মানি চলোঁ তেতিয়াহ'লে কৰোণাটো কোনো কৰিবই নোৱাৰে চ' সেইকাৰণে যাতে কৰোণাই আমাক একো কৰিব নোৱাৰে তেনেকৈ আমি চলিব লাগিব লগতে আমাৰ অসম চৰকাৰে যিটো নিয়ম শৃংখলা যিটো নিয়ম বান্ধিছে তেনেকুৱা যদি আমি ৰুলছৰ মতে যদি চলোঁ তেতিয়াহ'লে আমাৰ কোনো প্ৰব্লেম নহয় আমি ফূৰ্তিও ঠিক থাকিল কৰোণাই এই বেমাৰটোৱে মহামাৰীয়ে আমাক একো কৰিব নোৱাৰিব চ' তেনেকৈ যদি আমি বিহু পালন কৰোঁ তো আমাৰ কাৰণেও ভাল আৰু চবৰ কাৰণেই ভাল চ' বন্ধুসকল যিয়েই নহওক আজি এই ভিডিঅ'টোত মই আপোনালোকে এই হেপ্পী ভোগালী বিহুৰ শুভেচ্ছা জনাবৰ কাৰণে এই সৰু ভিডিঅ'টো বনাইছোঁ গতিকে বন্ধুসকল আজিলৈ ইমানে লগ পাই আছোঁ অন্য এটা ভিডিঅ' লৈ চ' তাৰ পূৰ্বে আপোনালোকক আকৌ ভোগালী বিহুৰ হিয়াৰ পৰা শুভেচ্ছা মোৰ তৰফৰ পৰা আপোনাক লগতে আপোনাৰ পৰিয়ালবৰ্গলৈ লগতে সমূহ অসমবাসী ৰাইজলৈ হিয়াৰ পৰা শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা জয় অসম জয় ভাৰত।